এইটো ভিডিঅ'ত থকা সকলো চৰিত্ৰহীন। ইয়াৰ লগত যদি কাৰোবাৰ সামঞ্জস্য দেখা যায় বা কাৰোবাৰ লগত মিলে আমি তেওঁলোককো চৰিত্ৰহীন বুলি ধৰি ল'বলৈ বাধ্য হ'ম। চুপ 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 তুমি মাছৰ বজাৰ পাইছ হা? মাছৰ বজাৰ পাইছ? মাছৰ বজাৰ? অ' ছাৰ, এই আপোনাৰ ঘৰৰ পিছফালৰ পৰাই গোটেই হুলস্থুল সোপা আহি আছে। অ' তই মুখে মুখে উত্তৰ দিবলৈ শিকিছ যে হে? কাণতলীয়া স্বৰত দাঁত সৰি যাব। আজিকালি মুখে মুখে উত্তৰো নহয় আৰু বেলেগ কিবা কিবিও দিব জানে। চুপ 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 অভদ্ৰহঁত ক'বা চুপ। হ'ব ছাৰ, আপোনাকো দেখিছোঁ নহয় সেই পূজা মেমৰ সৈতে। চুপ 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 এতিয়া তহঁতি আহিছ এটেণ্ডেঞ্চটো লৈ লওঁ। চুপ চুপ যদু সি নাই ছাৰ। ক'ত গ'ল? আৰে নাই মানে নাই আৰু গ'ল ক'ৰবাত হে এৰাল দিবলৈ গৈছে ছাৰ। মালতী তাই হাগনি হৈছে ছাৰ। কি হাগনি হৈছে? কেনেকে? যেনেকে হয় তেনেকেই ঘৰত গৈ চাই আহিলেগে হ'ব কেনেকে হৈছে, ঢিলা নে পাতল। দে মাধৱ সি মালতীৰ কাৰণে কাচকল আনিবলৈ গৈছে। কিয় মানে মালতীৰ কাৰণে? মাছটো কোনে বনালে হয় হে? এই সাধাৰণ জ্ঞান কৰণে কাচকল খালে যে হাঁপনি ৰখে হে? এঞ্জেল প্ৰিয়া নেজানো ছাৰ, আজিলৈকে দেখোন ক্লাছত আমি দেখাই নাই ছাৰ। বাদ দিয়ক ফেক একাউণ্ট, ফেক ষ্টুডেণ্ট। বিকাশ তাক বহুত দিন দেখাই নাই ছাৰ। ক'ত গ'ল? এই আৰু তাক গোটেই দেখাই বিচাৰি আছে, পালে আপুনি গম পাই যাব যাওক। এইটো হয় বাৰু। কণ্টিলৌ কণা নেকি বে? মুখৰ আগত বহি আছো। বগাই প্ৰেজেণ্ট ছাৰ। আছো তই আছ। বলেন এই ছাৰ মাকৰ অসুবিধা আছিলে, তাৰতো বাপেক নাই, গতিকে সেইদিনা ৰান্ধনি খালে সিয়ে সোমালে আৰু জলকীয়া কাটি কাটি থাকোঁতে তাৰপিছত তাৰ যিহে হাগিব লাগিলে, তাৰপিছত সি হাত পাত নোধোৱাকৈ হাগিবলৈ গুচি গ'ল। এইখন হাত লৈ সি গোটেই কাম ফেৰা কৰিলে। অ' ৰাম, তাৰ পিছৰখিনি আৰু মই কিনো ক'ম। হ'ব দে এতিয়া চবেই এই যোৱাকালি এছাইনমেণ্টটো সেই লিংকটোত গৈ আপলোড মাৰচোন। যোৱাকালি লিংকটোত গৈ পেলাই আপলোড হ'ল। কি ছাৰ? হ'ল ছাৰ, কৰিলোঁ। অ' কণ্টিল তোৰ কি হ'ল? ছাৰ মানে এছাইনমেণ্টটো ঘৰত থাকি আহিলে। অঁ কাণতলীয়া স্বৰ লাগে হে, কাণতলীয়া স্বৰ লাগে। এছাইনমেণ্ট সি ঘৰত পাহৰি আহিছে। এই মূৰ্খ, এইটো অনলাইন ক্লাছ হয়নে নহয়? হে তই ঘৰতে আছ? দে মিছা কথা ক'বলৈ একেশ্বৰে দাঁত সৰি যাব। কাইলৈ দি দিম ছাৰ। হয় নেকি? দে হ'ব দে আৰম্ভ কৰোঁ। কাৰ ঘৰত ইমান গৰু হেম্বেলি আছ? এই ছাৰ আমাৰ ঘৰত। এই বাপেৰক কবি অকল তোকে দানা পানী খোৱালে নহ'ব, ঘৰৰ বাকী গৰুকেইটাকো দানা পানী খুৱাবলৈ কবি। হ'ব আকৌ আৰম্ভ কৰোঁ। কাৰ ঘৰত কেঁচুৱাই কেনেকেনাই আছে কচোন? কাৰ এইটো পানী কেঁচুৱা কেনেকেনাই আছে? আমাৰ ঘৰত ছাৰ। তহঁতৰ 6 নম্বৰটো 3 বছৰমান আগতে হৈছিলেহে ছাৰ। যোৱা মাহত আমাৰ 7 নম্বৰটো হ'ল নহয় ছাৰ। বাপেকে খালী পেটে নাই সেই মাকক কিবা নহয় কিবা এটা পেটত ৰাখেই। সেইকাৰণে পৰিয়াল পৰিকল্পনা দৰকাৰী বস্তু, বুজিছনে? কাক পৰিয়াল পৰিকল্পনাৰ কথা শিকাবলৈ আহিছে হে? নিজৰে ইমানকেইটা ল'ৰা ছোৱালী লাজ লগা নাই হে? আৰু বাথৰুমত থকা এতিয়ালৈকে কাপোৰকেইটা আপুনি ধোৱা নাই যে হে? এনি টাইম ভাঙিম কিন্তু দেই, মোবাইল টিভি মই চব ভাঙিম। ৰ'বা ভাঙক একেবাৰে মোবাইলে চোবাইলে গোটেই ভাঙি পেলাওক।